হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। মানে আজি আকৌ আহি গ'লোঁ আপোনালোকৰ আগলৈ এটি ভিডিঅ'লৈ। এইফালে মানে আমি আহিছোঁ আজি 7 বছৰ, মানে বহুত বছৰে হ'ল, যিহেতু 7 বছৰ হ'ল। 7 বছৰ মূৰত মানে আহিছোঁ এয়া শহুৰ ঘৰলৈ, মানে এখেতৰ ঘৰলৈ আহিছোঁ। আজি ইমান দিনে আছিলোঁ আমি মাৰ ঘৰত, আৰু বাকীখিনি বাৰু পিছে পৰাই কৈ থাকিম। এইফালে দেখিছে নহয়, মানে এইফালে সমাজৰ মানুহখিনি মানে গোট খাইছে, আৰু আমি যিহেতু ঘৰলৈ আহিছোঁ মানে কিছুমান নীতি নিয়মৰ আলোচনা কৰা হৈছে। লগতে আমাৰ বৰ্তা এজন ঢুকুৱা হৈছে, আৰু সেইখিনিও নিয়ম নীতিৰ কথা আমাক ভালদৰে বুজাই দিয়া হৈছে। সেয়ে মানে ভাবিছোঁ আপোনালোকলৈও ভিডিঅ'টো মানে আগবঢ়াওঁ। তো বলকচোন, ভিডিঅ'টো আপোনালোকেও চাই যাব। যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ পৰা মানে মোৰ প্ৰথমটো দিন মোৰ শহুৰৰ ঘৰত, মানে শাহুমাৰ ঘৰত। আৰু আজি ইমান দিনে মই আছিলোঁ মাৰ ঘৰত, আৰু মাৰ ঘৰতে আছিলোঁ যিহেতু। তেতিয়া মানে মই চাদৰ মেখেলা নিপিন্ধোৱেই, যিহেতু মই চুইদাৰে পিন্ধি থাকোঁ। আৰু এতিয়া যিহেতু মই আহিলোঁ শাহুমাৰ ঘৰত, এতিয়াৰ পৰা মই একদম মানে বোৱাৰী, আৰু পিয়ৰ মানে বোৱাৰী হৈ গ'লোঁ। তো আপোনালোকেও মোৰ এই বোৱাৰী জীৱনটোৰ মানে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। কেনেকৈনো আৰম্ভ কৰিছোঁ তাকে দেখাবলৈ, আপোনালোকে চাই যাব। এইফালে এতিয়া মানুহজনে মানে গা পা ধুবলৈ লৈছে, যিহেতু সমাজখন মানে সমাজৰ আলোচনা কৰি হৈ গ'ল। এইফালে শাহুমা মা, আৰু এই আগত দিয়া ভিডিঅ'টো মানে মোৰ দুদিন হৈছিলে। আৰু এইফালে চাহটোত মই দেখিছে মোক মানে কেমেৰা চাহটোতে দেখক, আৰু চাব নালাগে। এইফালে মানুহজনে ধুতি পিন্ধিব নাজানে, যেন তেন কৰি পিন্ধিছে। আৰু মানে আজি আমাৰ অহা ইয়াত হ'ল বৰ্তমান 2 দিন, আৰু 2 দিন মানে সেইটো ভিডিঅ'টো 2 দিনৰ, কিন্তু মানে ভিডিঅ' কৰিব পৰা নাছিলোঁ, যিহেতু মানে যিকণ পাৰিছোঁ কৰি থৈছোঁ। ভণ্টিয়ে কৰি থৈছিলে। আৰু মানে আপোনালোকক মই সঁচাকৈ কৈছোঁ যে মই কেতিয়াও ভবা নাছিলোঁ মই এনেকৈ বোৱাৰী হ'ম। মানে বোৱাৰীটো কেতিয়াবা আজি 7 বছৰ আগতে হ'লোঁ, কিন্তু মানে এনেকৈ মই যে বোৱাৰী পালন মই তেনেকৈ কেতিয়াও কৰিয়ে অহা নাই। তো এইবাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ। তো মই কেতিয়াও ভবাই নাছিলোঁ যে মই এনেকৈ কেতিয়াবা বোৱাৰী হৈ মানে চবৰে দায়িত্ব পালন কৰিম, মানে এইবিলাক। আৰু এইফালে মানুহজনে মানে বাচন বৰ্তন অলপ ধোৱাত সহায় কৰি দিছে। মানে পানী দুনিখিনি তেওঁৱে আনি দিয়ে পিছপিনে, আগপিনে মটৰ আছে যিহেতু, মানে পাইপডাল অলপ চুটি হেৰিহে, মানে তেওঁৱে আনি কৰি দিয়ে। বাকীখিনি মই কৰোঁ, তেওঁ যিমানখিনি পাৰে মোক হেল্প কৰি দিয়ে, কাৰণ মই এনেকৈ আগে পিছে ইমান কাম কৰিও পোৱা নাই। আৰু মই কাম কৰি থাকিলে তেওঁ মানে মুখলৈ চাই থাকে মই কি ভাবি আছোঁ, কি কৰি আছোঁ। তো বাৰু যি কি নহওক, এইফালে এয়া গৰুৰ বাবে এয়া দানা সিজোৱা হৈ আছিলে। আৰু এইপিনে আমাৰ এয়া লাগিছে ভোট জলকীয়া, ইপিনে জলকীয়া গছ আৰু আছে দেই, বহুত আছে। এইটো ছিঙি গ'ল নহয়, এতিয়া কি কৰিম মই। আৰু এইপিনে মানে মোৰ হাততে জলকীয়াটো ছিঙি গ'ল, সেয়েহে মানে মই তেওঁক ক'বলৈ মানে চান্স লৈ আছোঁ, ক'বলৈ খুজি আছোঁ কথাটো, কিন্তু মানে কথাটো ক'বলৈ পৰা নাই। এইটো গাইছ জলকীয়া, মই আপোনালোকক জলকীয়াটো দেখাই থাকোঁতে মানে জলকীয়াটো ছিঙিয়ে গ'ল। আৰু আমাৰ এতিয়া যিহেতু বৰ্তমান জলকীয়া খাব নোৱাৰে, এইটো এতিয়া ক'ৰবাত লুকুৱাব লাগিব। এইটো ছিঙি গ'ল, এই চুলেই ছিঙি যায়। খাব পাৰি, কি ভোট জলকীয়া জ্বলা থাকেইতো, কলি পাই জ্বলা। তাকে গাইছ, এয়া চোওঁতেই কুলক্ষণি লাগি গ'ল মোৰ এইটো। আৰু এইপিনে এয়া বাপেক পিতেকৰ পুৰা যুদ্ধ, মানে ৰামায়ণ চলি আছে। মোবাইল চাব দিব লাগে, আৰু এয়া মোবাইল চাব নিদিয়াৰ বাবে বাপেকক একদম পুৰা মানে খেদি গৈছে মাৰিবলৈ। দুইটা মানে এনেকেই দিনটো এনেকেই লাগি থাকিব ওচৰত থাকিলে। আৰু এইপিনে শাহুমা গ'ল, এতিয়া মই যাম জলকীয়াটো মানে লুকুৱাবলৈ, এই গাড়ীৰ টেংকিত থৈ দিম, আৰু পিছত যি হয় দেখা যাব। আৰু তেওঁ মানুহজনক কৈছোঁ থৈ দিবলৈ। এইফালে গৈ পেলাই ধুনীয়াকৈ মানে জলকীয়াটো তাতে থৈ দিছোঁ, পিছত যি হয় হ'ব। আৰু জলকীয়াটো গাই ছিঙাটো ডাঙৰ কথা নহয়, মানে এনেকৈ আহিয়ে যদি মানে গছডালত চোওঁতেই ছিঙি গৈছে, মানে ভাবিব কুলক্ষণি, বা মোৰ নিজৰ হ'লেও বেয়া লাগিব ক'বলৈ, চোওঁতেই ছিঙি গ'ল। আৰু সৰু হৈ আছে ন, সেয়ে মানে নক'লোঁ আৰু থাকক। আৰু এইফালে মানে মই লকটো খুলিব নোৱাৰোঁ, পিছৰ লকটো তেওঁ মানে মোক শিকাই দি আছিলে। গাড়ী চলাব শিকি আছে। ককা দে আগলৈ যা।
পকা জোকা পকা বুলি অকণ হেৰি হৈ আছে ডাঠ হৈ আছে জেগাখিনি নহ'ব নহ'ব থ ইয়াত নহ'ব তই অকণমান ভয় খাই আছোঁ যে এইখিনি জেগাখিনি ভাল নালাগে ইয়াত থ'লে আকৌ দাবি যাব কল খাইছোঁ গাইছ মানে এতিয়া আহি গ'ল আকৌ আইতা এগৰাকী খবৰ ল'বলৈ আৰু মানে গেছ আছে এতিয়া দেখিছে নহয় বোলে গেছ আছে চিলিণ্ডাৰ আছে মানে চিলিণ্ডাৰটো পাব লগা নাই মানে বুকিং কৰিবলৈ লৈছিলে কিন্তু পৰা নাই হোৱা নাই এতিয়া চৌকাতে চাহখন বনাই দিওঁ এতিয়া পলিথিন আৰু মেছ আৰু খৰি মেইন আৰু ইপিনে আমাৰ দানা ৰেডি হৈ গ'ল গৰুৰ বাবে টাইম হ'লে খাবলৈ দিব আৰু এইপিনে ইয়াত চাহপাত আৰু এইপিনে ইয়াত চেনি গ'ল চেনি আৰু এইপিনে মোৰ চাহ ধুনীয়াকৈ হৈ গ'ল এতিয়া দি লওঁ ব'লক খাবানে চাহ আৰু এইপিনে চাহ তাহ দি কৰি মানে আমাৰ ভাতো খাই হৈ গ'ল ভাত পানী খাই কৰি লৈ ইয়াৰ বাপেক পুতেকে খেলাত ব্যস্ত আৰু মই ভাবিছিলোঁ যে মানে অলপ ভাত খোৱা টাইমত ভিডিঅ' কৰিম কিন্তু মানে ভাতটো খোৱা টাইমত মানে ইমান উৎপাত হ'ল যে মই ভিডিঅ' কৰিবই থাকি গ'ল আৰু এইফালে বাপেক পুতেকে খেলি আছে এইফালে মই বহি আছিলোঁ আৰু যিহেতু সন্ধিয়া হৈ আহিলে এইফালে ভকতসকল আহি পালেহি সেয়ে মানে ভিডিঅ'টো আৰু আগলৈ কৰিব নোৱাৰিলোঁ যিহেতু ভকতসকল আহিলে তেওঁলোকৰ আগত মানে মোবাইল উলিয়াই থাকিলে ভাল নালাগে আৰু সেয়ে মানে ভিডিঅ'টো অলপ শ্বৰ্ট কৰি থৈ দিলোঁ আৰু এইপিনে বতাহ ধুমুহা আহি গ'ল পূৰা জোৰছে আমি গৰু ছাগলীকেইটা বান্ধি ল'লোঁ দুয়োটাই মিলি আৰু আজি ভিডিঅ'টো ইমানেই আশা কৰোঁ ভাল পালে যদি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই